ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত তোমালোকৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত ফেমিনিজম বা নাৰীবাদ নামৰ টপিকটো সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। নাৰীবাদ সম্পৰ্কে আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম আৰু লগতে নাৰীবাদৰ 4টা প্ৰধান প্ৰকাৰ লিবাৰেল ফেমিনিজম বা উদাৰ নাৰীবাদ, ৰেডিকেল ফেমিনিজম বা চৰম নাৰীবাদ, মাৰ্কছিষ্ট ফেমিনিজম বা মাৰ্কছীয় নাৰীবাদ আৰু ছ'চিয়েলিষ্ট ফেমিনিজম বা সমাজবাদী নাৰীবাদ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে নিশ্চয় জানা যে ফেমিনিজম শব্দটো ফৰাচী শব্দ ফেমিনিজমেৰ পৰা আহিছে আৰু 1890 দশকৰ পৰা ই প্ৰধানকৈ জনপ্ৰিয় হৈ পৰিছিল। ফেমিনিজমক এক আন্দোলন আৰু এক আদৰ্শ হিচাপে বুজিব পাৰি। যদি ইয়াক এক আন্দোলন হিচাপে চোৱা যায় তেন্তে দেখা যায় যে শেহতীয়া সময়ত নাৰীবাদে প্ৰথম, দ্বিতীয় আৰু তৃতীয় তৰংগ বা ৱেভ অতিক্ৰম কৰিছে। যদি ইয়াক এক আদৰ্শ হিচাপে চোৱা যায় তেন্তে দেখা যায় যে ইয়াৰ দৰ্শন হৈছে নাৰী পুৰুষৰ মাজত পিতৃতন্ত্ৰই আনি দিয়া বৈষম্য আঁতৰ কৰা আৰু নাৰী পুৰুষৰ সম অধিকাৰ নিশ্চিত কৰা। ই লিংগ সমতাৰ ওপৰত বিশ্বাস কৰে আৰু তাৰ বাবে কাম কৰি যাবলৈ কাৰ্যসূচী বা পৰিকল্পনা প্ৰস্তুত কৰে। ফেমিনিজম বা নাৰীবাদক লৈ বহুতৰে এক ভুল ধাৰণা আছে। বহুতে ভাবে যে নাৰীবাদ মানে হৈছে পুৰুষক দমন কৰাৰ এক মতাদৰ্শ। আচলতে এইটো সঁচা নহয়। নাৰীবাদে পুৰুষ আৰু নাৰী দুয়োকে পিতৃতন্ত্ৰৰ হাতোৰাৰ পৰা মুক্ত কৰিব বিচাৰে। গতিকে এই কোডটো পঢ়াচোন। ইয়াত লিখা আছে, য়েছ আই এম এ ফেমিনিষ্ট, ন' আই ডোণ্ট হেট মেন। হয়, মই নাৰীবাদী, কিন্তু মই পুৰুষক ঘৃণা নকৰোঁ। নাৰীবাদ আদৰ্শ হিচাপে এক গতিশীল মতাদৰ্শ। সময়ৰ লগে লগে কেৱল নাৰী পুৰুষৰ সমতাই নহয়, বৰং LGBTQ+ কমিউনিটিৰো সম অধিকাৰৰ প্ৰসংগৰে আৰু বৰ্ণ, জাতি, শ্ৰেণী ভেদে নাৰীৰ মাজত বৰ্তি থকা পাৰ্থক্য বা বৈষম্যৰ প্ৰশ্নেৰে নাৰীবাদে নিজকে সমৃদ্ধ কৰিছে। নতুন নাৰীবাদে বহু প্ৰকাৰৰ নাৰীবাদক সামৰি লৈছে, যেনে কৃষ্ণাংগ নাৰীবাদ বা ব্লেক ফেমিনিজম, দলিত নাৰীবাদ বা দলিত ফেমিনিজম, ইকো ফেমিনিজম, কালচাৰেল ফেমিনিজম বা সাংস্কৃতিক নাৰীবাদ ইত্যাদি। যদিও বৰ্তমান বহু প্ৰকাৰৰ নাৰীবাদৰ জন্ম হৈছে, তথাপিও নাৰীবাদ বুলি ক'লে প্ৰধানকৈ আমি 4টা প্ৰকাৰৰ কথাই সাধাৰণতে আলোচনা কৰোঁ। সেইকেইটা হৈছে লিবাৰেল ফেমিনিজম বা উদাৰ নাৰীবাদ, ৰেডিকেল ফেমিনিজম বা চৰম নাৰীবাদ, মাৰ্কছিষ্ট ফেমিনিজম বা মাৰ্কছীয় নাৰীবাদ আৰু ছ'চিয়েলিষ্ট ফেমিনিজম বা সমাজবাদী নাৰীবাদ। আজি আমাৰ পাঠত আমি লিবাৰেল ফেমিনিজম বা উদাৰ নাৰীবাদ আৰু ৰেডিকেল ফেমিনিজম বা চৰম নাৰীবাদৰ বিষয়ে চমুকৈ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে মনোযোগ দি শুনিবা। উদাৰ নাৰীবাদক বহুতে কৃত্ৰিমভাৱে সৃষ্ট বুলি ক'ব খোজে। ই মূল সুঁতিৰ সমাজৰ গাঁথনিৰ ভিতৰত থাকি কাম কৰা এক মতাদৰ্শ। এই নাৰীবাদ সাধাৰণতে ৰাজহুৱা ক্ষেত্ৰত নাৰীৰ স্বাধীনতা, সমতা আৰু অৰ্থনৈতিক অধিকাৰৰ সৈতে সম্পৰ্কিত। আমেৰিকাৰ এবিগেল আডামছ আৰু মেৰী wollstonecraft আদিয়ে আৰম্ভণিতে নাৰীৰ সমতাৰ কথা কৈছিল। উদাৰ নাৰীবাদে বিশ্বাস কৰে যে নাৰীসকলক পুৰুষৰ সমানে সুযোগ সুবিধা দিব লাগে। ৰাষ্ট্ৰই বিবিধ আইন প্ৰণয়নৰ জৰিয়তে বিশেষকৈ মহিলাসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰসমূহ সুৰক্ষিত কৰিব পাৰে। উদাৰ নাৰীবাদীসকলে পুঁজিবাদী অৰ্থনীতি আৰু বৈজ্ঞানিক উদ্ভাৱনক আদৰণি জনায়, কাৰণ ইয়ে নাৰীৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব বুলি আৰু বৈজ্ঞানিক সা-সঁজুলিয়ে নাৰীক ঘৰুৱা কাম-কাজবোৰৰ হেঁচাৰ পৰা সকাহ দিব বুলি ভবা হয়। উদাৰ নাৰীবাদে পিতৃতন্ত্ৰই সৃষ্টি কৰা জেণ্ডাৰ ৰোলৰ খোলাখুলিকৈ বিৰোধিতা নকৰে, বৰং বাহিৰত আৰ্থিক কাম-কাজবোৰ কৰি আহি নাৰীসকলে ঘৰতো নাৰীৰ বাবে নিৰ্ধাৰিত হৈ থকা ঘৰুৱা কাম-কাজবোৰ কৰাৰ ওপৰতহে ই গুৰুত্ব দিয়ে। এক কথাত এই মতবাদে একোগৰাকী মহিলাক বা নাৰীক ছুপাৰ ওমেন হিচাপেহে প্ৰক্ষেপ কৰে। মুক্ত বজাৰ অৰ্থনীতিয়ে আনি দিব পৰা স্বচ্ছলতাত বিশ্বাসী এই মতবাদে নাৰীৰ অৱস্থা উন্নয়নৰ বাবে বিপ্লৱৰ ওপৰত নহয়, বৰং সংস্কাৰৰহে পোষকতা কৰে। ইয়াৰ পাছত আহোঁ ৰেডিকেল ফেমিনিজম বা চৰম নাৰীবাদলৈ। চৰম নাৰীবাদ 1967-68 চনত দেখা দিয়া পৌৰ আৰু শান্তি আন্দোলনসমূহৰ ফলত জন্ম হোৱা এক প্ৰকাৰৰ নাৰীবাদ। এই মতবাদৰ আগত চৰম শব্দৰ প্ৰয়োগ হ'ল কাৰণ ই নাৰীৰ ওপৰত হোৱা শোষণকে বৰ্ণ, শ্ৰেণী, সংস্কৃতি নিৰ্বিশেষে আটাইতকৈ মৌলিক বুলি বিবেচনা কৰে। চৰম নাৰীবাদেই পৰৱৰ্তী বহু প্ৰকাৰৰ নাৰীবাদৰ জন্মৰ বাবে প্ৰয়োজনীয় চিন্তাৰ যোগান ধৰিছে। যিকোনো বৰ্ণ, সম্প্ৰদায়ৰ বা গোটৰ নাৰী এগৰাকীয়ে আন যিকোনো দেশ, শ্ৰেণী বা বৰ্ণৰ নাৰীৰ সৈতে সাদৃশ্য থাকে।
কাৰণ তেওঁলোকৰ ওপৰত পিতৃতন্ত্ৰই আৰোপ কৰা যৌন হিংসাকে ধৰি বিভিন্ন ধৰণৰ শোষণ বৰ্তাই ৰাখে। এই ঐতিহাসিক দমন আৰু বৈষম্যমূলক আচৰণৰ বাবে নাৰী আৰু পুৰুষ কেতিয়াও একে নহয়। পুৰুষে সদায় নাৰীক অবদমিতৰ শাৰীতে ৰাখে, সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে তেওঁলোকক ব্যৱহাৰ কৰে। চৰম নাৰীবাদী সংস্কাৰৰ সলনি বিপ্লৱৰ পোষকতা কৰে আৰু বিশ্বাস কৰে যে কেৱল ইহে সামাজিক পৰিৱৰ্তন আনিবলৈ একমাত্ৰ আহিলা। ই আনকি ৰাষ্ট্ৰৰ নাৰীৰ ব্যক্তিগত জীৱনৰ ওপৰত, দেহৰ ওপৰত কৰা হস্তক্ষেপক সন্দেহৰ চকুৰে চায়। কাৰণ ৰাষ্ট্ৰও চৰম নাৰীবাদীসকলৰ দৃষ্টিত এক পিতৃতান্ত্ৰিক সংগঠনহে মাথো। চৰম নাৰীবাদে ব্যক্তিগত ক্ষেত্ৰকো সমালোচনাৰ আওতালৈ আনে, কিয়নো ৰাজহুৱা ক্ষেত্ৰৰ উপৰিও নাৰীৰ ব্যক্তিগত জীৱনতো তেওঁলোকৰ অধিকাৰ আৰু সন্মান খৰ্ব কৰা হয়। আধুনিক প্ৰযুক্তিবিদ্যাৰ ন আৱিষ্কাৰসমূহৰো কিছুমানে কিন্তু পিতৃতন্ত্ৰক বেছি কটকটীয়া কৰা বুলিহে চৰম নাৰীবাদীসকলে মত পোষণ কৰে। যেনে IVF টেকনলজিয়ে এগৰাকী নাৰীক জোৰ জুলুমকৈ হ'লেও মাতৃ হ'বলৈ আওপকীয়াকৈ বাধ্য কৰে। গতিকে ব্যক্তিগত ক্ষেত্ৰত নাৰীৰ অধিকাৰ আৰু বিশেষকৈ এগৰাকী নাৰীৰ নিজৰ দেহৰ ওপৰত স্বাতন্ত্ৰ্য দাবী কৰা চৰম নাৰীবাদৰ প্ৰধান লক্ষ্য। পিতৃতন্ত্ৰক সমূলঞ্চে বিনাশ কৰাটো চৰম নাৰীবাদীসকলে নিজৰ আৰু এটা প্ৰধান লক্ষ্য হিচাপে লয়। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে ফেমিনিজিম বা নাৰীবাদ সম্পৰ্কে এক থুলমূল ধাৰণা ল'বলৈ সক্ষম হ'লা হওক আৰু লগতে নাৰীবাদৰ দুটা প্ৰধান প্ৰকাৰ, এটা হৈছে লিবাৰেল ফেমিনিজিম বা উদাৰ নাৰীবাদ আৰু আনটো হৈছে ৰেডিকেল ফেমিনিজিম বা চৰম নাৰীবাদ সম্পৰ্কীয় কিছু কথা জানিলা হওক। আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মাৰ্কছিষ্ট ফেমিনিজিম বা মাৰ্কসীয় নাৰীবাদ আৰু ছ'চিয়েলিষ্ট ফেমিনিজিম বা সমাজবাদী নাৰীবাদ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে যদি কিবা বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি নিশ্চয়কৈ জনাবা। ধন্যবাদ।